নমস্কাৰ বন্ধুসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত বিশেষ বেলেগ ধৰণৰ একো নাই। আজি এটা বিষয়ৰ ওপৰত আলোচনা কৰিম আৰু সেই বিষয়টো হৈছে মোৰ মামা, আমাৰ শ্ৰদ্ধাৰ প্ৰবীণ শৰ্মা। মোৰ ক'বলৈ খুবেই গৌৰৱ অনুভৱ কৰিছোঁ মই যে মোৰ মামা বুলি পেলাই। আৰু তেওঁ এজন বিশিষ্ট শিল্পী, আপোনালোকৰ বহুতে হয়তো তেওঁক চিনিও পায়, বহুতে তেওঁৰ বিষয়ে জানে। আৰু মাজতে এটা চেনেলত তেওঁৰ বিষয়ে সম্প্ৰচাৰ হৈছিলে, আজিৰ পৰা খুব 4-5 দিনমান আগতে। তেওঁ এজন বিশিষ্ট শিল্পী, এজন বিচাৰক, আৰু তেওঁৰ বিষয়ে আজি অলপমান আলোচনা কৰিম বুলি ভাবিছোঁ। তেওঁ মোক এটা সৰু ভিডিঅ' ক্লিপ পঠাইছে, সেইটোৰ বিষয়ে সেই ক্লিপটো মই দেখুৱাবলৈ বিচাৰিম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আমি যিবোৰ বস্তু পেলনীয়া বুলি পেলাই ভাবোঁ আৰু যিবোৰ বস্তু নেকি আমি নাভাবোঁ যে কিবা এটা হ'ব পাৰে ইয়াৰ পৰা, তেনেকুৱা ধৰণৰ কিছুমান বস্তুৰ পৰা তেওঁ এনেকুৱা কিছুমান ধৰণৰ বস্তু প্ৰস্তুত কৰি উলিয়াইছে যিটো আমি কল্পনা কৰিবলৈ নোৱাৰোঁ। যেনেকৈ আমি আম খাই পেলাই আমি গুটিটো পেলাই দিওঁ, কিন্তু আমি কেতিয়াও সেই গুটিটোৰ পৰাও যে কিবা এটা বনাব পাৰিম সেইটো কেতিয়াও নাভাবোঁ। তেওঁ সেইখিনি ভাবি পেলাই তেওঁ আমৰ গুটিটোৰ পৰাও বস্তু প্ৰস্তুত কৰিছে। আৰু আমি যোনবোৰ কফি কাপবোৰ পেলাই দিওঁ, সেইবোৰ এয়া দেখিব পাইছে যে এইটো হৈছে আপোনাৰ কফি কাপ, যোনটো নেকি আমি খাই পেলাই দিওঁ আৰু কেতিয়াও নাভাবোঁ যে এইটো দিও কিবা এটা বস্তু প্ৰস্তুত কৰিব পাৰোঁ। আৰু এয়া বটাৰ ঢাকনি, আৰু এইটোতো দেখি পেলাই চবেই হয়তো চিনি পাইছে, এইটো আমাৰ জাতিলাও, যিটো শুকাই থৈ পেলাই এনেকৈ কৰিছে তেওঁ। আৰু এইবোৰ গদাটো আৰু এই সৰু সৰু গছ পুলিবোৰ, সেইবোৰ সকলো তেওঁ হাতেৰে নিৰ্মিত হয়। দৰা বৰণৰ ছাতি, এই সৰু সৰু চৰাইবোৰ বনাইছে, এইবোৰ সকলো কিবা নহয় কিবা এটাৰ গুটিৰে বনোৱা। আৰু এইটো দেখিব পাইছে, এয়া আমি পেলাই দিয়া আমৰ যিটো গুটি হয় সেইটোৰে বনাইছে। এয়া দেখিব পাইছে, এইটো এটা চৰাই। আৰু এইবোৰ সৰু সৰু বেগবোৰ আছে তেওঁ হাতেৰে নিৰ্মাণ কৰি উলিওৱা। আৰু তেওঁ মানে ক'ব লাগিব যে তেওঁ কোনো ধৰণৰ মেচিনেৰে কাপোৰ নিচিলাই, যিবোৰ ইয়াৰ হাতে মানে কিবা বস্তুবোৰ চিলাই কৰা আছে সেইবোৰ তেওঁ সকলোবোৰ হাতেৰে চিলাই কৰা হয়। এয়া দেখিছে, এইটো এনেকুৱা লাগিছে কিবা জিকা টাইপৰ কিবা হেৰি হয়, মানে সকলোবোৰ বস্তু মানে কিবা নহয় কিবা এটা চব্জিৰে তৈয়াৰী হয় বা কিবা এটাৰ গুটিৰে তৈয়াৰী কৰা হয়। দেখোঁতে মানে অনুমান কৰিব পাৰিছেই চাগে যে কিহেৰে তৈয়াৰী বস্তুটো। তেওঁৰ এই গোটেই ৰুমটোৱে তেওঁ অকল হাতেৰে নিৰ্মাণ কৰি উলিওৱা বস্তুৰেই ভৰি আছে বুলি ক'ব লাগিব। আৰু দেখি পেলাই খুবেই ভাল লাগে যে আমি কিনি অনা বস্তুতকৈ নিজৰ ঘৰৰ পেলনীয়া সামগ্ৰীৰে নিজে প্ৰস্তুত কৰি উলিওৱা বস্তুৰে ঘৰখন যেতিয়া সজাই পৰাই তোলা হয় কিমান ধুনীয়া লাগে। আপোনালোকে দেখিলে যে আমি আমাৰ পেলনীয়া সামগ্ৰীৰে কিমান ধৰণৰ কি বস্তু প্ৰস্তুত কৰি উলিয়াব পাৰোঁ। আৰু আমি কওঁ যে আমি বহুত ব্যস্ত আছোঁ, কিন্তু তেওঁ এজন চৰকাৰী বিষয়া হোৱাৰ পিছতো তেওঁ অকণমান 1 ছেকেণ্ড সময় এনেই যাবলৈ নিদিয়ে। শুই থকা বহি থকাৰ সলনি তেওঁ এনেকুৱা সৰু সৰু কামত লাগি থাকে। আৰু আমি কওঁ যে আমি বহুত ব্যস্ত আছোঁ, তেওঁ এজন চৰকাৰী বিষয়া হোৱাৰ পিছতো সেইখিনি যদি কৰি উলিয়াব পাৰে, আমি সকলোৱে আমাৰ এলাহবোৰ বাদ দি পেলাই আমি তেনেকুৱা ধৰণৰ বহুত কিবা কিবি কাম কৰিবলৈ পাৰোঁ। আৰু তেওঁৰ বিষয়ে এটা চেনেলত সম্প্ৰচাৰ কৰিছিলে, সেই চেনেলটোৰ লিংকটো মই মোৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে সকলোৱে চাব। আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই পেলাই মোক জনাব। আৰু মই গোটেই ভিডিঅ'টো মানে গোটেই বস্তুবোৰ একদম সজাই পৰাই উপস্থাপন কৰিব পৰা নাই আপোনালোকৰ আগত। যিমানখিনি মই পাৰিছোঁ সিমানখিনি দেখুৱাইছোঁ। যদি তাত কিবা ভুল হৈছে তেনেহ'লে আপোনালোকে ক্ষমা কৰিব। আৰু মই বাছ মূল বস্তুটো যেন তেন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাত মই বহুত বেছি কিবা এটা ভিডিঅ'জবোৰ এডিট কৰি পেলাই বা বহুত ধুনীয়াকৈ কথা কৈ পেলাই সজাবলৈ পৰা নাই, তো সেইটোৰ কাৰণে ক্ষমা কৰিব।
আৰু এই ভিডিঅ' ক্লিপটো মোক দিয়াৰ কাৰণে মামাক বহুত বহুত বেছি ধন্যবাদ জনাইছোঁ মই ভাবা নাছিলোঁ যে মোক খোজাৰ লগে লগে মোক ভিডিঅ' ক্লিপটো দিব থেংক ইউ ছ' মাছ মামা ঠিক আছে মোৰ আৰু এটা ভিডিঅ'ত মই আকৌ পুনৰ লগ পাম আৰু চেনেলটো চাব সকলোৱে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই